আপৰ নেত্ৰী ক'ত আপৰ কথা পাতে এইটো পাপৰ কথা আপৰ কথা পাতিলেহে পাপ লাগিব আপ আৰু পাপত কোনো তফাত নাই ক'ত আপৰ কথা পাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা পাতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা পাতক অসমক আগুৱাই লৈ যোৱাৰ কথা পাতক অসমত আমি নতুন কি কৰিব গৈ আছোঁ তাৰ কথা পাতক দেশ ক'ত যাই আছে তাৰ কথা পাতক ক'ত এই পাপীবিলাকৰ কথা পাতে আপুনি হাত কংগ্ৰেছক কটা হাত বুলি এই কটা হাতে আছে ভাই মইতো কোৱা নাই কটা হাত আছে নে নাই শোণিতপুৰত প্ৰেমলাল গুঞ্জু সিদিনা কালি খেদিছে তেজপুৰত কিয় খেদিব কিয় লাগে নাপায় নহয় কেণ্ডিডেট এজন প্ৰচাৰ চলাবলৈ আহিছে ভোট দিবলৈ যদি মন নাই নিদিলে হ'ল কথা শুনি যদি ভাল নালাগে নুশুনিলে হ'ল মিটিঙত যাবলৈ যদি ইচ্ছা নাই নগ'লে হ'ল কিন্তু খেদিব নাপায় নহয় গণতন্ত্ৰত চবক নিজৰ কথা কোৱাৰ অধিকাৰ আছে এই অধিকাৰটো আমি দিব লাগে এই খেদা খেদিটো গালাগালিটো এইটো বেয়া কথা এই প্ৰথমবাৰ সোমাইছে ঢেকীয়াজুলি সমষ্টিত এইটো অঞ্চল কি ক'ব এই মুঠতে কিমান আশাবাদী কৰিছে মানে ইয়াৰ পৰা কিমান আপোনালোকে দেখা নাই আপুনি মোক প্ৰশ্ন কৰি আছে মইতো ভাবোঁ যে ইয়াত EVM বেয়া হৈ যাব ৰাইজৰ যিটো উৎসাহ আছে আৰু 100% ভোট পদুমত পৰিব যে পদুমে ইমান বাকী EVMে ইমান চাপ ল'ব পাৰিবনে নোৱাৰিব মই নাজানো আজি মই ৰিটাৰ্ণিং অফিচাৰক ক'ম যে এই অঞ্চলবিলাকত EVM যেতিয়া পঠায় অলপ মজবুত EVM পঠাব লাগিব আৰু এই অঞ্চলৰ মানুহ টিপুতে অলপ লাইটকৈ নিটিপে নহয় অলপ মানুহবিলাক আছেতো অলপ বেছি জোৰকৈ টিপি দিব সেইকাৰণে এটা EVM এক্সট্ৰা পঠাব দিব ভূপেন বৰাই এটা কথা কৈছে টকা মানে মুখ্যমন্ত্ৰীৰ তাত যায় বুলি কৈছে শুনক ভূপেন বৰাই কৈছে কি কৈছে এইটো কথা কিয় মোক তাৰ উত্তৰটো অসমৰ ৰাইজে দিব মোক সোধক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এই অঞ্চলৰ কাৰণে কি নতুন বাৰ্তা আছে অসম যোৱা 3 বছৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু ভাৰতবৰ্ষ যোৱা 10 বছৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰীয়ে দিয়া মৰম স্নেহেৰ কাৰণে আজি প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বসবাস কৰা বাসিন্দাসকলে ভাবে যে আমাৰে মাজৰ এজন ব্যক্তি দেশৰ প্ৰধানমন্ত্ৰী আছে 70 বাৰকৈ তেখেত উত্তৰ পূৰ্বাঞ্চলত যোৱা 10 বছৰত আহিছে তাৰ অৰ্থটো হ'ল যে প্ৰতি 45 দিনত প্ৰধানমন্ত্ৰী এবাৰ উত্তৰ পূৰ্বাঞ্চলত আহিছে চ' আপোনালোকে চিন্তা কৰক যে কেতিয়াবা আহিছিল আমাৰ কথা হ'ল আজি আৰু বেলেগ কথা পতাৰ দৰকাৰ নাই কোনো প্ৰয়োজন নাই এটাই কথা যে আমাক নৰেন্দ্ৰ মোদী লাগে আমাক নৰেন্দ্ৰ মোদী লাগে আৰু আমাক নৰেন্দ্ৰ মোদী লাগে ঠিক আছে আপোনালোকৰ ঠগিৰাম হাইৰাম পাৰ্টি কৈছে কি হাইৰাম ঠগিৰাম পাৰ্টি কি বাবা এইটো কি বাবা ৰাজু দেউৰীয়া কোন ৰাজু দেউৰী কোন BPFৰ কেণ্ডিডেট কোন সমষ্টিত শোণিতপুৰ ইয়াত BPFৰ প্ৰাৰ্থীও আছে নেকি হয় এই মই নাজানিছিলোঁ কি নামহে তেখেতক ৰাজু দেউৰী তেখেতক মোৰ শুভেচ্ছা থাকিল আপোনালোকক 2 লাখ ভোটত হাৰাব বুলি কৈছে তেখেতক মই মানে শুভেচ্ছাটো দিলোঁ বাবা আৰু কিনো দিম কওক